গুড মৰ্ণিং, সুপ্ৰভাত সকলোলৈ। ৰাতিপুৱাই খিৰিকী চিৰিকীবোৰ খুলি লওঁ, অলপ ঠাণ্ডা, পূৰা ঠাণ্ডা পৰি আছে এইকেইদিন, বিৰাট ঠাণ্ডা হৈছে। দৰ্জাখন খুলি লওঁ। ৰাতিপুৱা প্ৰকৃতিৰ ফ্ৰেছ হাৱাত লৈ বিৰাট ভাল লাগে, হয় নাই বাৰু? ইমান ধুনীয়া হৈ আছে আজি। কুঁৱলী কালিতকৈ কম, কুঁৱলী নায়ে আজি একেবাৰে। বাকী কথা বাদ দি মই গ'লোঁ অকণমান ৰাস্তাৰ ফালে টহল দিবলৈ। আৰু ফুলজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে। বগেনভেলিয়া আকৌ দেই। মানুহ কিছুমান উঠাই নাই। এইজন আকৌ আমাৰ ওচৰৰে NK নিউজ। এইফালে চাওকচোন, দেখিলোঁ গছত বগৰী, বা ইমান বগৰী লাগি আছে। চিন্তা কৰিলোঁ অলপ পাৰিয়ে লওঁ, পাৰি ল'লে ভাল হ'ব, আচাৰ কৰি থৈ দিব পাৰিম। বগৰী পাৰিলোঁ এনেকৈ, পাৰি পেলাই বুটলি আছোঁ। দেখিছেনে কিমান বগৰী হৈ গ'ল। একদম ঘৰলৈ লৈ আহিলোঁ, এক পলিথিন পাৰি পেলাই। বাৰু বগৰীটো পাৰি অনা হৈ গ'ল। এতিয়া সদায় মই কৰি থকা কামৰ কাৰণে যাম। এতিয়া দেখিলোঁ এইফালে বনাই আছে ভাত, চাউল তিয়াই থৈছে, এইফালে দালি বনাই থৈছে। আৰু সদায় নিচিনাকৈ নিজৰ অস্ত্ৰ দুপাত হাতত লৈ মই ওলালোঁ দন্ত মৰ্জন কৰিবলৈ। তাৰপিছত ভাবিলোঁ হাঁহকেইটা আছে নাই, অলপ চাউল দি থৈ আহোঁ। তাৰপৰা হাঁহকেইটাক চাউল তাউল দি লৈ অলপ পানীও দি দিওঁ। পানী চানী দি লৈ আকৌ মোক মুখখন ধুই লওঁ পটাপট সোনকালে, এনেই দেৰি হৈছে। ধুই আজৰি হৈ গ'ল। তাৰপিছত আকৌ চাহ খাবলৈ যাব হ'লেই নহয়। এয়া চাহ টুপি খাই লওঁ, ৰাতিপুৱা লাল চাহ টুপি। তেতিয়াহ'লে এতিয়া মোৰ চাহ তাহ খোৱা হৈ গৈছে। আকৌ মই ৰাতিপুৱা এতিয়া গা ধুবলৈ যাব লাগে, গা ধুই আহি পেলাই সোনকালে দেৰিয়ে হৈছে। বাৰু গা চা ধুই আহি সূৰ্যলৈ আগৰবাতি জল অৰ্পণ কৰি পেলাই মই আহিলোঁ ওলাবলৈ। ইমান দেৰি হৈছে, ৰাতিপুৱা সময়টো ইমান পটাপট যায় ধৰিবই নোৱাৰি। টাইমো বহুত হৈছে, দেৰি হৈছে। ওলাই থাকোঁ ইফালৰ পৰা বৰ্ণিলে চিঞৰিলেই নহয়, ল'ৰাটো উঠিলেই। আকৌ তাক এনেকৈ লৈ আহিছোঁ মাকৰ দি পেলাই। আকৌ মই একদম ভাত খাবলৈ আহিলোঁ, লৰালৰি কৰি। এইফালে ভাত, ডিম আৰু এইফালে বুট দাইল ফ্ৰাই কৰি হৈ গ'ল। মই ইয়াতে একদম ওলালোঁ আৰু যাবলৈ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। টাইমো বহুত হৈছে, মোৰ দেৰি হৈছে। যাওঁ আজিলৈ ইমানেই। বাই বাই, টাটা।